নমস্কাৰ ৰেপৰ্টো সত্যলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াইছিলোঁ নাটক যোদ্ধাৰ প্ৰথম 4টা দৃশ্য আৰু আজি পৰৱৰ্তী দৃশ্যকেইটা আপোনালোকলৈ আগবঢ়াম, অৰ্থাৎ 5 নম্বৰ দৃশ্যৰ পৰা 10 নম্বৰ দৃশ্যলৈ আপোনালোকলৈ আগবঢ়াম। আৰু যিসকলে প্ৰথম দৃশ্য 4টা চোৱা নাই তেখেতসকলে ডেছক্ৰিপশ্যন লিংকত গৈ চাব পাৰিব, তাত লিংকত ক্লিক কৰিলেই চাব পাৰিব। আৰু যদি নাটকখন যদি ভাল লাগে তেতিয়া শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি নাটকৰ মাজলৈ যাওঁ। নমস্কাৰ নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আমাৰ ঘৰ ইয়াতে। আপোনাৰ খবৰ এটা লৈ যাওঁ বুলি শুনালো, কিন্তু এই ৰাতিখন আহি ওলালেহি যে। তোমালোকে পাৰিলে দিনত আহিবা, ভালকে বহি লৈ কথা পাতিম। এতিয়া মই অলপ ব্যস্ত আছো। ছাৰ, আপুনি সঁচাকৈ ব্যস্ত নে? ৰাতি অচিনাকি মানুহ দেখিলে আপুনি ভয় খায়। ধন্যবাদ ছাৰ, এটা বিশেষ কামৰ বাবেহে আপোনাৰ ওচৰলৈ। আৰু ছাৰে যদি অনুমতি দিয়ে তেতিয়া কথাবোৰ আমি ক'ব পাৰোঁ। নিশ্চয়, কোৱাচোন বাৰু। ছাৰ, ডিচি অফিচত যে 6টা পোষ্ট ওলাইছিল, এই ক্ষেত্ৰত আমাক অকণমান সহায় কৰিব লাগিছিল। পিছে তুমি কথাটো গম পালে ক'ত? ছাৰ, টিভি চাইছোঁ, পেপাৰ পঢ়িছোঁ, গম পাইছোঁ। কিন্তু তুমি কিমান দিব পাৰিবা? ছাৰ, আমি অতি দুখীয়া ঘৰৰ ল'ৰা, 2 দিব পাৰিম। ঠিক আছে, তুমি চিন্তা নকৰিবা, তোমাৰ কাম হৈ যাব। ছাৰ, বহুত লগত 2000 বুলিহে কৈছিলোঁ। ছাৰ, 2000ৰ কথাই কৈছোঁ। 2000 টকা আজিৰ দিনত কোনোবাই চাকৰি কৰে নেকি? তোমাৰ কথাটো বেয়া হোৱা নাইতো? এতিয়া হ'ব ছাৰ, আপোনাৰ ফোনটো দেখিছোঁ বহুত বেছি, অকণমান লৈ লওক। এতিয়া কওক, কিমান টকা লাগিব, কিমান টকা আমাক চাকৰিটো দিব পাৰিব? তুমিতো জানাই ষ্টুডেণ্ট পোষ্ট হয়, হয়। বাকী 2টা বস্তুৰ বাবে তোমালোকে 5 এটা দি থৈ যাবা। 5 লাখ টকা দিব লাগে। কি ভিডিঅ' কৈ থাকো ছাৰ। এতিয়া বাকী ভিডিঅ'টো কাইলৈ নিউজতে চাই ল'ব, আৰু আমিও যিমান পাৰোঁ শ্বেয়াৰ কৰিম। তহঁতে কিন্তু এইবোৰ ভাল কাম নকৰিলি, জুইৰ লগত খেলা কৰিছ। চাই লওঁ তহঁতক। আৰে কি চাই, এতিয়াই চাই লওক। এটা কথা ৰক্তিম, ইয়াক কিবা মোৰ আপোন আপোন লাগিছে, সেইকাৰণে কি চাই এতিয়াই চাই লওক। তহঁত বচোন, বহি লওক। ৰক্তিম ছাৰে বহিবলৈ কৈছে। আৰে মই তই বুলি ক'লে বহা বুলি নহয়, অলপ ৰেচপেক্ট দি প্লিজ ৰিকুৱেষ্ট কৰিছোঁ, বহা। এতিয়া বহিবলৈ ক'লে বহিলোঁ। এতিয়া কওক, কি খুৱাব মানে খুৱাবি? চাহ, কফি, চিংৰা, ৰসগোল্লা, নিমকি, কুৰকুৰি, কি খোৱা? চোৱা, তোমালোকে এইবোৰ নকৰিবা। তোমালোকক মই যি লাগে ৰাখি দিম। এইবোৰ কথা যদি কেনেবাকৈ বাহিৰত ওলায় তেন্তে মোৰ জীৱনটো বৰবাদ হ'ব। তোৰ জীৱন বৰবাদ হ'ব, কিন্তু তই জানো হিচাপ ৰাখিছ? তহঁতৰ দৰে গুণাগাৰবিলাকৰ কাৰণে কিমানৰ জীৱন বৰবাদ হৈছে? তহঁতৰ দৰে মানুহবিলাকৰ কাৰণে শিক্ষিত নিবনুৱাই চট ফটাই থাকিব লগা হয়, আৰু তই তোৰ জীৱন বিপন্ন হোৱাৰ কথা কৈছ। ৰক্তিম, কি কৰ? কৰিবলৈ কি আছে? কিমান টকা লৈছিলি সেইটো ক। 4টা পোষ্টৰ বাবে 15 লাখ টকা লৈছিল। যা লৈ আহ। কিন্তু পইচাটো বেংকতে আছে। বেংক পালেগৈ মানে কি কৰ? চিন্তা কিহৰ, আজিকালি চেকবুক আছে নহয়। আৰু এটা কথা, আমাৰ ছাৰ ইমান ভাল, ATM কাৰ্ডটোৱে দি দিব। চিক্ৰেটটো অলপ ফৰ্চফুলি উলিয়াব লাগিব। তহঁতে যি লাগে তাকে লৈ ল। তহঁতে মোক ভিডিঅ'টো ঘূৰাই দে, আৰু মই তহঁতক 1 টকা নোহোৱাকে চাকৰি দিম। 1 টকা নোহোৱাকে চাকৰি? বঢ়িয়া, 1 টকা নোহোৱাকে চাকৰি দিব। এতিয়া মূৰত নধৰিম, তহঁতক ক'লা টকাৰ চাকৰি আমাক নালাগে। আৰু সেইকাৰণে আমি এপ্লাই কৰা নাই।
যা লৈ আছে গুণ লৈ আহ চল এমাউণ্টটো আমি লিখি ল'ম বাকী গৈ থাকো এতিয়া আৰু ভিডিঅ'টো তেতিয়া ডিলিট কৰিম যেতিয়া 6জন যোগ্য কেণ্ডিডেটে চাকৰি পাব সেইকেইজন হ'ব লাগিব শিক্ষিত আৰু এটা কথা তহঁতৰ দৰে এই অসাধুবোৰক শুদ্ধ কৰি চিধা ৰাস্তাত আনিবৰ বাবে আমাৰ এই নতুন পদক্ষেপ যুদ্ধ কালি মোক অলপ দেৰি হৈছিল মাৰ চকু যিকেইটা ভীমকাই চকুতকে অকণমানহে সৰু মই আকৌ মাৰ মন ভাল লগাবৰ কাৰণে ডান্স কৰিব লগা হৈছে ডান্স কৰিলি মই অসমীয়াত সুধিছো অসমীয়াত উত্তৰ দিয়া অসমত থাকি অসমীয়া ক'ব নাজানা লাজ লাগে কথা এই দৌৰি আহোঁতে কিছি হৈছিলা আমি বুলিহে বুজি পালো আমাৰ ঠাইত যদি গাঁৱৰ আৰু এটা কথা ভাষা শিকিছা শিকা চাইনিজ শিকা স্পেনিছ শিকা বিশ্বৰ সকলো ভাষাই শিকা কিন্তু তাৰ আগতে নিজৰ মাতৃভাষাটো ভালকৈ ক'বলৈ শিকা নাগৰিকত্ব সংশোধনী আইন আমি বিৰোধ কৰিছো আৰু কৰি যাম কিন্তু সেইসকলৰ বিৰোধ কৰাৰ কোনো অধিকাৰ নাই যিসকলে অসমত থাকি অসমীয়া ক'ব নাজানে কেনেকৈ যাবা
গ'লে আকৌ বাটত কোনোবাই পাওক এটা কথা মনত ৰাখিবা নিজৰ নিৰাপত্তা নিজে বজাই ৰাখিবা কিবা এটা হ'লে ল'ৰাবিলাকলৈ আঙুলি খুৱাবলৈ ভাল কিন্তু নিজৰ নিৰাপত্তা বজাই ৰাখিবা আৰু বেছি যদি প্ৰয়োজন হয় বহুত দেৰি হয় অভিভাৱকক লগত লৈ আহিবা ব'লা থৈ আহোঁ ৰখি মিষ্টাৰ চলিহা বহুত এটা ডাঙৰ সমস্যাত পৰিছো সেইবাবেহে তোমাৰ ওচৰলৈ আহিছো কি সমস্যা তোমাৰে মোৰে ডিচি অফিচৰ বুজ কেইটা থৈ যিবিলাক প্লেন আছিল সকলো শেষ হৈ গৈছে দুটা ল'ৰা আহি সেইদিনা মোৰ ঘৰত সকলো ভিডিঅ' বনাই লৈ গৈছে এতিয়া যদি তুমি কিবা এটা নকৰা তেন্তে আমি কোনো কৰিব নোৱাৰিম তোমালোক কোনো কামৰ ভাল নহয় কি কৰিব লাগিব তোমাৰ চোৱা কি কিবা এটা কৰা ঘৰে আমাৰ কিছু সকলো কৰোঁ আৰু কৰা কিবা এটা ঠিক আছে চোৱা মই চাই লওঁ কি হৈছিল মইনো কি জানো মইতো ভিতৰতে আছিলো মিছা কথা এই মিছা কথা ক'বলৈ সাহস ক'ত পালি
দুখান খালি এটা কথা কথা কোন ল'ৰাজনক বুজাবি কি কৰিলে কি নাই কৰা সেই তেনেকে নক'ব দেই, বহুত ভাল লাগিছে। এটাই কথা যে কোন ল'ৰাজনক বুজাবি যাতে সি জানাকৈ কৰে চুলিটো তেনেকে বনাই দিলে আকৌ। বুজা নাই এই বুজা নাই এই বুজা বুজা নাই এই বুজা নাই এই বুজা নাই কোন তই আরে তোর মানক মই ভালকৈ বুজাই দিছো মই কোন কিবা যদি ক'বলৈ আছে মোক কৰিবলৈ আছে মোক মোকে ক কিন্তু মাক একো নকবি আৰু এটা কথা যদি মাক ক তোক একে মানে ঘৰৰ পৰা কঠিয়াই বাহিৰ কৰি দিম এই কব মানা কৰিছো নকওঁ কিন্তু শুন মই কি কৰিব পাৰো তই চাবি নেকি পাৰো না। এই, এই, আর মাকে এটা কি কৰিব লগা আছে মোক ক ভয় চলি হা ভয় তোৰ জানা তোৰ কেইটা হৈছে এতিয়া? সোনকালে দিব লাগে। ছেটিংছত লাগিব বহুত কম টাইমত হৈছে মানে।